কালি মানে বজাৰৰ পৰা কেইটামান কণী কিনি আনিছিলো তো 5টা কণী আছে তো তাৰে ভিতৰত মই এটা কণী আজি কেঁচা খাম মানুহে কৈ থাকে যে এই কেঁচা কণী খালে বোলে কেলছিয়ামৰ কাৰণে বহুত উপকাৰী হয় তো ময়ো ভাবিলো যে ময়ো এটা কণী খাই চাওঁ কেনে লাগে বাৰু তো আপোনালোকক দেখুৱাই যাম তাৰ কণীকেইটা হৈছে লোকেল চ গাই জীৱনত কণী ভাজি বহুত খালো কিন্তু কেঁচা কণী খাই পোৱা নাই তো হেতুকে ভাবিছো আজি এটা কেঁচা কণী খাওঁ আৰু এটা টেষ্ট লওঁ আৰু ভাবিছো যে এটা কেঁচা কণী খাওঁ খাই পিনি চাওঁ কেনে টেষ্ট হয় তো আপোনালোকেও যদি কোনোবাই কেঁচা কণী খাইছে তো কেনেকুৱা বাৰু টেষ্টটো নিশ্চয় কমেণ্ট কৰি জনাব তো আৰু মই খাই লওঁ পিছত আপোনালোকক কৈ আছো যে কেনে লাগে বাৰু কেঁচা কণীটো খালে সো গাইস কণীটো ভাঙিলো তো এতিয়া এইটো খাবৰ কাৰণে ৰেডি হৈ আছো এই কেঁচা কণী খাবৰ কাৰণে তো কেনে লাগে জানো বাৰু তো ৰেডি হৈ যাওক আপোনালোক 1 2 3 ও খাই দিছো সক ফাইনালি খোৱা হৈ গ'ল এতিয়া মই আপোনালোকক সৰু এটা ইনফৰমেশ্যন দিব বিচাৰো তো এই যে মোৰ হাতত দেখা পাইছে কণীকিটা তো এই কণীকিটাত কেইবাটাও ভিটামিন আছে মানে এটা কণীত কেইবাটাও ভিটামিন আছে ভিটামিন এ ভিটামিন B12 ভিটামিন B2 ভিটামিন B5 ভিটামিন ডি ভিটামিন ই ভিটামিন কে তো এই গোটেইখিনি ভিটামিন এই এটা কণীত আছে তো এটা কণী যদি আপোনালোকে খাব পাৰে তো এই গোটেইখিনি ভিটামিন আপোনাৰ শৰীৰত যাব আৰু আপোনাৰ শৰীৰৰ কাৰণে বহুতে উপযোগী হ'ব তো এতিয়া কথাটো হ'ল যে এই কণীটোত যেটো ভিটামিন ডি আছে তো সেই ভিটামিন ডিটোৱে কি কৰে আপোনাৰ শৰীৰত কেলছিয়াম যোগান ধৰাত সহায় কৰে তো আপোনালোকেতো গমেই পায় যে আপোনাৰ শৰীৰত যেতিয়া কেলছিয়াম কম হ'ব তেতিয়া আপোনালোকৰ শৰীৰত বহুতো বেমাৰৰ সৃষ্টি হ'ব তো গতিকে আপোনালোকে ৰেগুলাৰলি দুটাকে যদি কণী বইল কৰি খাব পাৰে তেতিয়াহ'লে আপোনালোকে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা মুক্তি পাব পাৰে মেইন কথা হ'ল এই যে কণীকিটা দেখা পাইছে তো কণীকিটা যদি আপোনালোকে কেঁচা খায় তো এই কণীটোত যিমানখিনি ভিটামিন আছে সেই গোটেইখিনি ভিটামিন কিন্তু আপোনাৰ শৰীৰে নাপায় তো আপোনালোকে যদি এই কণীটো বইল কৰি খায় তেতিয়াহে এই গোটেইখিনি ভিটামিন আপোনাৰ শৰীৰে পাব তো গতিকে আপোনালোকে যিমান পাৰে এই কণীকিটা বইল কৰি খাব দেই কেঁচা নাখাব মই খালি জাষ্ট এটা টেষ্ট ল'বৰ কাৰণে কেঁচা খাইছো জাষ্ট এটা টেষ্ট লৈছো তো গাইজ ভিডিওটো চাই আপোনালোকে কেনে পাইছে নিশ্চয় কমেন্ট কৰি ক'ব আৰু যদি ভাল লাগিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটোত লাইক কৰিব লগতে শ্বেয়াৰ কৰি দিব এইটোৱে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট